স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাসকলক জনাও উষ্ম আদৰণি। স্মাৰ্ট আছাম ইউটিউব চেনেলৰ যোগেদি মই আপোনাসকলৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ জনাৰ বাবে আবেদন প্ৰপত্ৰ বা ফৰ্মখন কেনেকৈ ভৰাব লাগে এই বিষয়ৰ ভিডিঅ' লৈ। ফৰ্মবোৰৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ, মনোযোগেৰে চাব, অৱহেলা নকৰিব। তেনেহ'লে সময়ৰ অপব্যৱহাৰ নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই মোৰ সন্মুখত যিখন ফৰ্ম দেখুৱাই আছোঁ এই ফৰ্মখন হ'ল যদিহে আপোনাৰ ফেমিলিৰ সদস্য 10জন আছিলে বা 5জন আছিলে, তাৰ পৰা কেইজনমান সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু কেইজনমান সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেনে ক্ষেত্ৰত আপুনি এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ ওচৰত যিখন এনআৰচি সেৱা কেন্দ্ৰ আছে এই সেৱা কেন্দ্ৰখনত আপুনি ফৰ্মখন জমা দিব পাৰিব। তেতিয়াহ'লে জমা দিয়াৰ পিছত আপুনি আপোনাৰ নামকেইটা খচৰা এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই কিয় তাৰ কাৰণ জানিব পাৰিব। তাৰ কাৰণে আজি মই আপোনালোকৰ সন্মুখত এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব এই বিষয়ে আলোচনা কৰিম। তো ধৰক এখন ফেমিলিত 5জন ফেমিলি সদস্য আছিলে, কিন্তু তাৰ পৰা 2জনৰ খচৰা এনআৰচিত অন্তৰ্ভুক্ত হৈ গৈছে, কিন্তু 3জনৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। তেনে ক্ষেত্ৰত নিশ্চয় আপুনি জানিব লাগিব যে আপোনাৰ ফেমিলিত এই 3জনৰ নাম কিয় অন্তৰ্ভুক্ত হোৱা নাই। সেই বিষয়ে জানিবলৈ আজি ওলাইছে এনআৰচি সেৱা কেন্দ্ৰৰ পৰা এই ফৰ্মখন আপুনি ফিল আপ কৰি জমা দিলে আপুনি আপোনাৰ কাৰণখিনি জানিব পাৰিব। চাওক, 5জন মেম্বাৰ আছিলে, 5জন মেম্বাৰৰ পৰা 3জনৰ অহা নাই, 2জনৰ আহি গৈছে। গতিকে ইয়াত আপুনি কি কৰিব লাগিব? প্ৰথমে আপুনি আপোনাৰ ওচৰত যিখন সেৱা কেন্দ্ৰ আছে সেই সেৱা কেন্দ্ৰখনৰ নাম ইয়াত লিখিব লাগিব, ঠিক আছে। তাৰপিছত আপুনি আপোনাৰ জিলাৰ নাম ইয়াত লিখিব লাগিব। মই মোৰ জিলাখনৰ নাম লিখি ৰাখি থৈ দিছোঁ। তাৰপিছত আপুনি ইয়াত কি কৰিব লাগিব? আপুনি আপোনাৰ 21টা অংকৰ ARN নাম্বাৰ এইটো আপুনি ইয়াত লিখিব লাগিব। কিন্তু এইটো আপুনি ক'ত পাব? এইটো পাব আপুনি 2015 চনত যেতিয়া আপুনি এনআৰচিৰ ফৰ্ম জমা দিছিলে। এনআৰচি ফৰ্ম জমা দিয়াৰ পিছত এনআৰচি সেৱা কেন্দ্ৰৰ কৰ্তৃপক্ষই আপোনাক এখন ৰিচিপ্ট দিছিলে। সেই ৰিচিপ্টখনত ওপৰত আপুনি চাব 21টা অংকৰ ARN নাম্বাৰ পাব, এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ। এই ৰিচিপ্ট নাম্বাৰটো আপুনি ইয়াত লিখিব। লিখাৰ পিছত আপুনি দেখা পাব ইয়াত লিখা আছে সদস্যৰ ক্ৰমিক নম্বৰ। সদস্যৰ ক্ৰমিক নাম্বাৰটো হ'ল, আপুনি সেই ৰিচিপ্টখনত ভালদৰে চাব। ৰিচিপ্টখনত ধৰক 5জন মেম্বাৰ হ'লে 1ৰ পৰা 5 লৈকে এনেকুৱা লিখা আছে। 1ৰ পৰা 5 লৈকে যদি লিখা আছে, ধৰক অতুল শইকীয়া আছিলে যিজনে এপ্লাই কৰিছিলে এনআৰচিৰ ফৰ্মখন। অতুল শইকীয়া আছিলে সেই পৰিয়ালৰ মুৰব্বী। অতুল শইকীয়া এপ্লাই কৰিছিলে, কিন্তু অতুল শইকীয়াৰ নাম অহা নাই। অতুল শইকীয়াটো ফেমিলিৰ 1 নম্বৰ হেড আছিলে, গতিকে তেওঁ ক্ৰমিক নম্বৰ 1ত আছে। মই ইয়াত ক্ৰমিক নম্বৰ 1 বহাইছোঁ আৰু অতুল শইকীয়াৰ নাম অহা নাই, অতুল শইকীয়াৰ নামটো ইয়াত লিখিছোঁ, ঠিক আছে। তাৰপিছত চাওক, ইয়াত লিখা আছে স্থিতি ষ্টেটাছ। ইয়াত আপুনি একো লিখিব নালাগে। ইয়াত খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ ইয়াত আপুনি এই কোটালীখন আপুনি লিখিব নালাগে। এই কোটালীখন লিখিব এনআৰচি সেৱা কেন্দ্ৰত যিসকলে এনআৰচিৰ কাম কৰি আছে সেইসকলে লিখি দিব আপোনাক যে আপোনাৰ নামটো কিহৰ কাৰণে অহা নাই। গতিকে আপুনি এই কোটাটো খালী ৰাখি থৈ দিব। তাৰপিছত আহিব ইয়াত। তাৰপিছত ইয়াত আপুনি চাওক, মই 2 নম্বৰ লিখা নাই, 3 নম্বৰ লিখিছোঁ। তাৰমানে 2 নম্বৰ সদস্যজনৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈ গৈছে, কিন্তু 3 নম্বৰজনৰ হোৱা নাই। 3 নম্বৰজন হ'ল মানসী শইকীয়া। চাওক, মই ইয়াতো মানসী শইকীয়াৰ খালী ৰাখি থৈ দিছোঁ কোটালীটো। আপুনিও ইয়াত খালী ৰাখি থৈ দিব। ইয়াত এনআৰচি কৰ্তৃপক্ষই এই কোটালীটোত লিখি থৈ দিব কিহৰ কাৰণে আপোনাৰ নামটো অহা নাই। আৰু আপুনি সেই হিচাপত যেতিয়া এনআৰচিৰ ক্লেইম অৰ্থাৎ দাবী জনোৱাৰ ফৰ্ম ওলাব, আপুনি সেই হিচাপত এই ফৰ্মখন ফিল আপ কৰি আপুনি জমা দিব। গতিকে আপুনি এইখন ফৰ্ম দিলে আপুনি কাৰণ জানিব পাৰিব, আৰু এইখন আপুনি দেৱাটো কিয় জৰুৰী। চাওক, ইয়াত লিখা আছে। তাৰপিছত মই 5 নম্বৰ মেম্বাৰৰ নাম লিখিলোঁ। 5 নম্বৰত ৰাতুল শইকীয়া। মই 4 নম্বৰ লিখা নাই কাৰণ 4 নম্বৰ আহি গৈছে। ৰাতুল শইকীয়া ইয়াতো মই খালী ৰাখি থৈ দিছোঁ। আপোনালোকে এনেকুৱা খালী ৰাখি থৈ দিব। চাওক, যদি আপোনাৰ 3জনৰ নহয় 10জন মেম্বাৰৰ পৰা 5জন নাহে বা যিমানজন নাহে, আপুনি এই ফৰ্মখনত আৰু ভৰাব পাৰে। ইয়াত 6জনৰ ঠাই আছে, ঠিক আছে। এতিয়া আহক ভৱদীয়ৰ তলৰ অংশখিনিলৈ। চাওক, ইয়াত লিখা আছে পৰিয়ালৰ মুৰব্বীৰ নাম। পৰিয়ালৰ মুৰব্বীৰ নাম আপুনি ইয়াত লিখিব।
চাওক মই ইয়াত লিখিছোঁ অতুল শইকীয়া পৰিয়ালৰ মুৰব্বী গতিকে মই ইয়াত অতুল শইকীয়া বুলি লিখি ৰাখি থৈ দিছোঁ পৰিয়ালৰ মুৰব্বীৰ নাম আপুনি লিখিবই লাগিব পৰিয়ালৰ মুৰব্বীৰ নাম লিখা জৰুৰী যিহেতু পৰিয়ালৰ মুৰব্বীৰ নামত ARN2 আছে তাৰপিছত চাওক ইয়াত লিখা আছে সদস্যৰ নাম বুলি কওঁতে আপুনি সেইজন সদস্যৰ নাম লিখিব যিজনে অতুল শইকীয়াৰ হৈ আবেদন কৰি আছে যদি অতুল শইকীয়াই নিজে আবেদনকাৰী হয় তেনে ক্ষেত্ৰত আপুনি ইয়াত একো নিলিখিব এই ঠাইখিনি খালী ৰাখি থৈ দিব তাৰপিছত আহক আবেদনকাৰীৰ স্বাক্ষৰলৈ ইয়াত আবেদনকাৰীয়ে সহি কৰিব লাগিব যদি ওপৰত আপুনি অকল অতুল শইকীয়া বুলি লিখিছে তেনেহলে ইয়াত অতুল শইকীয়াই সহি কৰিব আৰু যদি অতুল শইকীয়াৰ পৰিৱৰ্তে পৰিয়ালৰ অন্য সদস্যই আবেদন কৰি আছে যিটো নাম সদস্যৰ শাৰীত লিখিছে সেইজন আবেদনকাৰী তেনেহলে ইয়াত আবেদনকাৰীয়ে স্বাক্ষৰ কৰিব ইয়াত স্থান আৰু তাৰিখ লিখিব ইয়াত আপুনি স্থান লিখাৰ পিছত ইয়াত আপুনি যিটো ডেটত বা যিটো তাৰিখত আপুনি ফৰ্মখন সেৱা কেন্দ্ৰত জমা দিব সেই তাৰিখ লিখিব তাৰপিছত ইয়াত কি লিখা আছে চাওক ওপৰৰ টেবুলত স্থিতি ষ্টেটাছ আৰু অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ ৰিজনছ লিপিবদ্ধ কৰা বিষয়াৰ সবিশেষ ইয়াত NRCৰ বিষয়াসকলৰ কাম ইয়াত আপুনি লিখাৰ একোৱেই নাই এইখিনি তাই আপুনি খালী ৰাখি থৈ দিব আপুনি ভৰোৱা ফৰ্মখন আৰু এখন প্ৰতিলিপি লগত লৈ সেৱা কেন্দ্ৰত যাওক তাত জমা লোৱা বিষয়াগৰাকীক সেইখন দিয়ক আৰু বিষয়াগৰাকীৰ আপোনাৰ প্ৰতিলিপিত বিষয়াগৰাকীৰ প্ৰাপ্তি স্বীকাৰৰ সহিৰ বাবে অনুৰোধ জনাওক প্ৰাপ্তি স্বীকাৰৰ প্ৰতিলিপিখন আপোনাৰ লগত ৰাখক কিয়নো কাৰণ জনাৰ ৰিপৰ্ট অনাত সেইখনে আপোনাক সহায় কৰিব আপোনাৰ নাম খচৰা NRCত কিয় অন্তৰ্ভুক্ত নহল কাৰণ জনাৰ পিছত নিশ্চয় আপুনি দাবী ফৰ্মখন ভৰাব লাগিব কিন্তু ফৰ্মখন কেনেকৈ ভৰাব লাগিব সেই বিষয়ে জানিবলৈ আমাৰ চেনেলত থকা অন্য ভিডিঅ'বোৰ চাওক NRC বা অন্য বিষয়ত এনে ধৰণৰ সহায় ভিডিঅ' আপডেট পাবলৈ আমাৰ চেনেল স্মাৰ্ট আসাম সাবস্ক্ৰাইব আৰু বেল আইকন টিপিবলৈ নেপাহৰিব লগতে শেয়াৰ কমেন্ট কৰিব ভিডিঅ'টো আপোনাৰ সহায় কৰিলে এটা লাইক দিলে আমি উৎসাহ পাম আৰু বেয়া পালে ডিসলাইক দিয়ক আমি সদৰুৱাৰ চেষ্টা কৰিম ধন্যবাদ